ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। আইজৈ ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। এই মাকছি দে, কোনে ফোন কৰিলে হে? হেল্ল', গুড মৰ্ণিং ছাৰ। মই জিঅ' কাষ্টমাৰ কেয়াৰৰ পৰা সদায় কৈছিলোঁ। মোৰ কথা মিষ্টাৰ জিন্টুৰ লগত হৈছেনে? অঁ, আপুনি কাক বিচাৰিছিলে? হয় ছাৰ, মই জিন্টু কোঁৱৰক বিচাৰিছিলোঁ। অঁ, এইটো ৰং নাম্বাৰ নহয়, ৰং নাম্বাৰ দেই। বেলেগৰ পৰা লগাওক, বেলেগক ৰং নাম্বাৰ। ধেই, কাষ্টমাৰ কেয়াৰৰ পৰা ফোন কৰি কৰি ৰাতিপুৱাই এইবোৰ কাগজ পাতিহে বিচাৰি ফুৰিব। এবাৰ দিছোঁহে, দুবাৰ দিম নেকি কিবা। জেৰক্স কৰিবলৈ 2 টকা ক'ত পাম মই দিব নোৱাৰি। থুই, আকৌ ফোন কৰিছে, দেখিছনে বাৰু? হেল্ল', ছাৰ, কোনো ধৰণৰ ৰং নাম্বাৰ নহয়। মই আপোনাৰ ডিটেইলছ ভালদৰে চেক কৰি আমাৰ ইয়াৰ পৰা ফোন কৰা হৈছে। ছাৰ, চৰকাৰৰ ফালৰ পৰা এটা নতুন নিয়ম বান্ধি দিয়া হৈছে। যিটো নিয়মৰ ফলত কোৱা হৈছে যে আমাৰ জিঅ' যিমানখিনি কাষ্টমাৰ আছে সকলোৰ পৰা এড্ৰেছবোৰ আকৌ বিচৰা হৈছে ভালদৰে ভেৰিফাইড কৰিবলৈ। যিহেতু আজিকালি ফোনৰ জৰিয়তে বহুতখিনি ক্ৰাইম হৈ থাকে, সেইকাৰণে চৰকাৰৰ ফালৰ পৰা আমাক এটা নিয়ম বান্ধি দিছে যে 1 সপ্তাহৰ ভিতৰত সকলোখিনি কাষ্টমাৰৰ পৰা ডকুমেণ্টছ নতুনকৈ বিচাৰি সকলোখিনি এড্ৰেছ ভালদৰে ভেৰিফাইড কৰিবলৈ কৈছে। যদি আপুনি কালি আৰু পৰহিৰ ভিতৰত যদি আপোনাৰ এড্ৰেছবোৰ ওচৰৰ জিঅ' কাষ্টমাৰ কেয়াৰত ছাবমিট নকৰে, তেনেহ'লে পৰহিৰ ভিতৰত আপোনাৰ চিমখন সম্পূৰ্ণভাৱে বিকল্প কৰি দিয়া হ'ব। ছাৰ, গতিকে আশা কৰোঁ ছাৰ আপুনি আপোনাৰ সম্পূৰ্ণ এড্ৰেছবোৰ কালিৰ ভিতৰত গৈ আপুনি ওচৰৰ জিঅ' কেয়াৰত ছাবমিট কৰি দিয়ে। অঁ, হয় নেকি? ছাৰ, মই কথা এটা জনাব পাৰোঁনে? হয় ছাৰ, জনাব। ছাৰ, আপুনি কি জানিব বিচাৰিছে? মানে আপুনি বুজি নাই পোৱা নেকি? এইটো ৰং নাম্বাৰ বুলি কওঁতেও আপুনি বুজি নাই পোৱা নেকি? তাৰমানে আপুনি ৰং নাম্বাৰ লগাইছে। নাম্বাৰটো ভালদৰে চেক কৰি লগাব লাগে। তাৰমানে আপোনালোকে কাষ্টমাৰ কেয়াৰ নাম্বাৰটো এতিয়া জিঅ' কাষ্টমাৰ কেয়াৰ নাম্বাৰটো 198, এইটো এয়াৰটেলো 198। আপোনালোকে মানে একেটা নম্বৰতে দুখন চিম ল'ব পাৰে। আমি কি একেটা নম্বৰতে দুখন চিম ল'ব নোৱাৰোঁ নেকি? হা? আপুনি যোনটো কওঁ বিচাৰিছে সেইটো মই নহয়। ডকুমেণ্টছ লাগে, কি লাগে তাক কওক। মই দিলোঁৱেই খালি ডকুমেণ্টছ, গম পালি? মোৰ নামটো পিণ্টু কোঁৱৰ হয়। অঁ, এইটো আপুনি উল্টা পুল্টা কথা কৈ নাথাকিব ৰাতিপুৱাই ৰং নাম্বাৰ লগাইকে। আপোনালোকে মানে কাষ্টমাৰ কেয়াৰৰ ডাঙৰ মানুহ হৈ একেটা নম্বৰতে দুখন চিম চলাব পাৰে। এই হস্তীয়া মস্তীয়া গাঁৱলীয়া মানুহটোৱে নোৱাৰে নেকি চলাবলৈ? একেটা নম্বৰতে আমাৰ চিম আছে, গম পালিতো? এখন নহয়, দুখন। মই জিন্টু কোঁৱৰ নহয়, মই পিণ্টু কোঁৱৰ। এইটো জিন্টু কোঁৱৰ নেকি? সেইটোৱে মোৰ নামতে একেলগে পিণ্টু কোঁৱৰ। ছাৰ, তেনেধৰণৰ কোনো কথা নাথাকে ছাৰ। আমাৰ জিঅ' ফালৰ পৰা এটা নম্বৰত ছাৰ এখনহে চিম দিয়া হয়। গতিকে এই আপোনাৰ যিটো নম্বৰ হয় সেইটো নম্বৰত আপোনাকহে চিম দিয়া হৈছে ছাৰ। আপোনাৰ নাম্বাৰটো আৰু বেলেগক দিয়া নহয় ছাৰ। এটা নম্বৰত এজনকহে চিম দিয়া হয় ছাৰ। ধেই, আপুনি কিমান ধনী মানুহ অ'? আপুনি অকল ধনী মানুহৰ কথাই শুনিব নেকি? তাৰমানে এখন নাম্বাৰত চিমত মানে 2টা কাষ্টমাৰ কেয়াৰ চলাই আছে, সেইটো কথাহে শুনে নেকি আপুনি? ইমানতে কথা ক'লে বুজি নাপায় নেকি আপুনি? এই কম্পিউটাৰটোৱে বেয়া হ'ল নে হেঙেই মাৰিছে নেকি? কম্পিউটাৰটো ভালদৰে চেক কৰি চা। মই পিণ্টু কোঁৱৰ বুলি কিমান ক'ব লাগিব হা? পিণ্টু কোঁৱৰ বুলি মই পিণ্টু কোঁৱৰ নহয়। বেলেগলৈ লগাওক, ৰাতিপুৱাই ডিষ্টাৰ্ব দি থাকিব। কাম নাই আৰু, ফোন ৰাখ। কাষ্টমাৰ কেয়াৰৰ পৰা ফোন কৰি মাথা গৰম কৰি দিয়ে দেই। মই চব ডকুমেণ্টছ দি আহিছোঁ আৰু লাগে ভাল লাগে, এইটো ডকুমেণ্টছ লাগে, সেইটো ডকুমেণ্টছ লাগে, ভেৰিফাই কৰিবলৈ টকা পইচা মোৰ দিবলৈ। এবাৰ দিয়াৰ পাছত 10 বাৰ দিব পাৰে নেকি? ইমান ৰাতিপুৱাই ফোন কৰি ডিষ্টাৰ্ব দি আছে। কাম বন নাই নেকি সিহঁতৰ?
হা শুবও শান্তি নিদে খাবও শান্তি নিদে খালি ফোন কৰি থাকিব চাল্লা কিবা খং উঠিব মোবাইলটোকে ভাঙি দিম মাকা